হাওড়াঘাট মহাবিদ্যালয় নৃত্যগীত আদি বৰ্ণাঢ্য কাৰ্যসূচীৰ নৱাগত ছাত্ৰ-ছাত্ৰী আদৰণি অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি। ডিপু পাৱাৰ হাউচৰ উদ্যোগত এপিডিএছৰ যোজনা শুভ উদ্বোধন। চহৰখনত সঘনাই হোৱা বিদ্যুতৰ লুকাভাকু বন্ধ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ নগৰ বিদ্যুৎ যোগান উন্নয়নৰ বাবে নতুন যোজনা। সদৌ অসম কাৰ্বি সন্মিলনৰ ডিফু শাখাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আন বাৰৰ দৰে এই বছৰো হাওড়াঘাট মহাবিদ্যালয় 2018 বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰী আদৰণি অনুষ্ঠান শনিবাৰে উলহ মালহেৰে সম্পন্ন হৈ যায়। নপুৰণি ছাত্ৰ-ছাত্ৰীৰ ভিন্ন নৃত্যগীত পৰিৱেশনেৰে আকৰ্ষণীয় কৰি তোলে নৱাগত আদৰণি অনুষ্ঠানটি। দিনজোৰা ভিন্ন নৃত্যগীতৰ অনুষ্ঠানেৰে শনিবাৰে হাওড়াঘাট মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি, নিমন্ত্ৰিত অতিথি হিচাপে হাওড়াঘাটৰ পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য খনসিং ৰংপি, বিশিষ্ট সমাজকৰ্মী ৰাজেন বৰা, মহাবিদ্যালয় গভৰ্ণিং বডিৰ উপসভাপতি বৰসিং টিমু, সদস্য কমলা টেৰাংপি, মহাবিদ্যালয়ৰ অধ্যক্ষ তাজউদ্দিন, উপাধ্যক্ষ পুণ্যপ্ৰভা বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে ভাষণত কয় যে শিক্ষানুষ্ঠান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত সুস্থ বাতাবৰণেহে ভাল শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব। ল'ৰা-ছোৱালীবিলাক ভাল এনভাইৰনমেণ্ট, সেইকাৰণে মোৰ ল'ৰা-ছোৱালী তাতে পঢ়ে। সেইখিনিত আপোনালোকে ভাবিব আৰু কলেজৰ যিটো গভৰ্ণিং বডিৰ পৰা আৰম্ভ কৰি সকলোৱে সেই দিশত আপোনালোকে চেষ্টা কৰক আৰু কলেজৰ যিটো ছাকচেছ, মাত্ৰ কলেজ পাতিলোঁ, টিচাৰ্ছসকলে ক্লাছ কৰে, মাত্ৰ BA পাছ আৰু বহু সমস্যা সমাধানৰ দিশ উন্মোচন কৰিব। আনহাতে কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে তেওঁৰ ভাষণত মহাবিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ কথাত গুৰুত্ব আৰোপ কৰি কয় যে মহাবিদ্যালয়কে ধৰি দাঁতি কাষৰীয়া অঞ্চল পৰিষ্কাৰ পৰিচ্ছন্নকৈ সৰ্বাংগ সুন্দৰ কৰি ৰখাটো সকলোৰে নৈতিক কৰ্তব্য। বিশেষ প্ৰতিবেদক কাৰ্ড নিউজ। অত্যাধিক লোডশ্বেডিং আৰু বিদ্যুতৰ অভাৱনীয় নাটনিৰ বাবে ডিফু ৰাইজৰ মাজত হাহাকাৰ চলি থকা অৱস্থাত ডিফুৰ বিদ্যুৎ উপভোক্তাসকললৈ এক সুখবৰ। হয়, ডিফু বিদ্যুৎ সংমণ্ডল এলেকাৰ ৰাইজৰ সুবিধাৰ্থে শুক্ৰবাৰে ডিফু পাৱাৰ হাউচত শুভ উদ্বোধন কৰা হৈছে ভাৰত চৰকাৰ নগৰ বিদ্যুৎ যোগান উন্নয়নৰ বাবে থকা মহত্বপূৰ্ণ যোজনা ইণ্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কিম চমুকৈ IPDS-ৰ। যোজনাটো শুভ উদ্বোধন কৰে CO বিশ্বজিৎ ক্ৰৱে। তেওঁ সহযোগ কৰে ডিফু বিদ্যুৎ উপসংমণ্ডলৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী, ডিফু নগৰ সমিতিৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়া AGM কাকতি। যোজনাটোৰ ৰূপায়ণ আৰু কামৰ দায়িত্বত লাভ কৰা NK প্ৰডাকশ্যনৰ কাৰ্যবাহী কণ্ট্ৰেক্টৰ দীপক শৰ্মা আৰু ডিফু মহকুমাৰ দায়িত্বত থকা মহকুমা কাৰ্যবাহী অভিযন্তা। 3,50 লাখ টকা ব্যয় সাপেক্ষে 15 মাহৰ সময়সীমাৰ ভিতৰত ৰূপায়িত হ'বলগীয়া আঁচনিটোৱে ডিফু 6,000 পৰিয়ালক উপকৃত কৰিব। এই আঁচনিৰ জৰিয়তে নতুনকৈ 11 kV লাইন নিৰ্মাণ কৰা হ'ব। পুৰণি DT আৰু আধুনিকৰণে এই আঁচনিৰ মূল উদ্দেশ্য। আনহাতে আঁচনিৰ সময়সূচী ৰূপায়ণৰ কাম কাজৰ অগ্ৰগতি আৰু নিৰ্মাণ কাৰ্যত জড়িত কৰ্মচাৰীৰ লগত যোগাযোগৰ ৰক্ষা কৰিবলৈ এটি হোৱাটছআপ গ্ৰুপ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিছে CO বিশ্বজিৎ ক্ৰৱে। উল্লেখ্য যে এই আঁচনিৰ ৰূপায়ণ হ'লে বিদ্যুৎ নিৰাপত্তা পোৱাৰ লগতে উপভোক্তাই অত্যাধুনিক লোডশ্বেডিঙৰ পৰা ৰক্ষা পাব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। মংগল ইংহি ৰিপৰ্ট কাট নিউজ।
সদৌ অসম কবি সন্মিলনৰ ডিফু শাখাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা 28 ছেপ্টেম্বৰৰ বাসভৱনত অনুষ্ঠিত হৈ যায়। সদৌ অসম কবি সন্মিলনৰ অধীনত গঠিত ডিফু শাখা কবি সন্মিলনখনৰ এই কাৰ্যনিৰ্বাহক সভাত বিশেষকৈ সন্মিলনৰ সাংবিধানিক নীতি নিয়ম তথা পৰামৰ্শবলী সদস্য বৰঙণি তথা 29 ছেপ্টেম্বৰ অহা 2 অক্টোবৰলৈ হোজাই জিলা নীলবাগানত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশক মধ্যকালীন অধিৱেশনত সদস্য প্ৰতিনিধি অংশগ্ৰহণৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে। সদৌ অসম কবি সন্মিলনৰ অধীনত নৱগঠিত ডিফু শাখাৰ কবি সন্মিলনখনৰ নিজা কাৰ্যালয় নথকাত ডিফু বিশিষ্টা লেখিকা তথা সমাজকৰ্মী গীতা বৰাৰ বাসভৱনতেই অনুষ্ঠিত হয় প্ৰথমটো কাৰ্যনিৰ্বাহক সভা। ডিফু শাখা সমিতিৰ সভাপতি পুতুল চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সম্পাদক ইমতিয়াজ হুছেইনৰ সভাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হয়। সভাত নৱগঠিত ডিফু শাখা কবি সন্মিলনখনৰ এই কাৰ্যনিৰ্বাহক সভাত বিশেষকৈ সন্মিলনৰ সাংবিধানিক নীতি নিয়ম তথা পৰামৰ্শবলী সদস্য বৰঙণি তথা 29 ছেপ্টেম্বৰৰ পৰা অহা 2 অক্টোবৰলৈ হোজাই জিলাৰ নীলবাগানত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন অধিৱেশনত সদস্য প্ৰতিনিধি অংশগ্ৰহণৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে। উল্লেখ্য এই কাৰ্যনিৰ্বাহকখনতেই পৰৱৰ্তী সভা অহা নৱেম্বৰৰ প্ৰথমটো সপ্তাহত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সাংসদ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলঙতো অগপৰ দলৰ কৰ্মক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সাংসদ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলঙতো অগপ দলৰ কৰ্ম তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পাহাৰীয়া জিলাখনতো অগপৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে 30 ছেপ্টেম্বৰৰ দিনা ডিফু, বোকাজান আৰু হামৰেন জিলা উদ্যোগত ডিফু ক্লাবত অগপৰ কৰ্ম সভা আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত ডিফু জিলা সমিতিৰ সভাপতি চামচিচং কৰে দলীয় পতাকা উত্তোলন অগপৰ সভাপতি অতুল বৰা তথা অসম কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত ডিফু আৱৰ্ত ভৱনৰ পৰা ডিফু ক্লাবলৈ সমন্বয়মূলক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। দলটোৰ কৰ্মী সভা আৰম্ভণিৰ পূৰ্বে হাজাৰোধিক বিভিন্ন দলৰ ৰাজনৈতিক দলৰ সদস্য কৰ্মীয়ে অগপত আনুষ্ঠানিক যোগদান কৰিব। উল্লেখ্য এই বিশাল কৰ্মী সভাত অগপৰ শীৰ্ষ নেতা ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত, ফণীভূষণ চৌধুৰী, কেশৱ মহন্ত, প্ৰদীপ হাজৰিকা, দলটোৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতা প্ৰমুখ বহু বিশিষ্ট নেতাসকল উপস্থিত থাকিব। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu, Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তই কমলাৰটো খাইছিলি নে আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ একমাত্ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ডিফু ITIত 29 ছেপ্টেম্বৰ অনুষ্ঠিত হৈ যায় নৱাগত ছাত্ৰ-ছাত্ৰী আদৰণি সভা দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উল্লাস মালহেৰে উদযাপন কৰে নৱাগত আদৰণি অনুষ্ঠান ডিফু ITI ছাত্ৰ একতা সভাৰ উদ্যোগত 2018 বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীৰ আদৰণি অনুষ্ঠান উল্লাস মালহেৰে উদযাপন কৰা হয় ITI ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰানাম তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে প্ৰতিষ্ঠানৰ শিক্ষক ক্ৰমে ধনীৰাম সাহু কৌশল খাৰিকাৰ ব্ৰজেন কলিতা জিতেন্দ্ৰ বাকলাৰী প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে আমি আমার রাজনীতি করেছি আগতে আচলতে আমার অবেশিত হব লাগে অবেশিত মানে কি পাওয়ার অফ ইন্ডাস্ট্রি যার নাকি আমি কম মেন পাওয়ার এটা ইন্ডাস্ট্রি হবার কারণে আমার কি লাগিব ফার্স্ট কম্পোনেন্ট কি লাগিব মেন পাওয়ার যোৰহাট কেতিয়া সৃষ্টি হৈছিল ব্ৰিটিছসকলৰ লগত যেতিয়া আমাৰ কাৰিকৰী শিক্ষা সম্পৰ্কত যেতিয়া অভাৱ ঘটিছিল ভাৰতবৰ্ষত বহুত অভাৱ ঘটিছিল তেতিয়া কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটিৰ শিক্ষক ধনীৰাম সাহুৱে নৱাগত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি কয় যে ITIত পঢ়িবলৈ অহা মানে কৰ্মক্ষেত্ৰৰ বাবে নিশ্চিত হোৱা গতিকে ইয়াত পঢ়িবলৈ পোৱাটো সৌভাগ্য কথা বুলি নিজকে গণ্য কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলে আনগৰাকী শিক্ষক কৌশল খাৰিকৰে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সদায় একতা তথা মিলাপ্ৰীতি থাকিব লাগে উল্লেখ্য অনুষ্ঠানত ITIৰ নৱাগত ছাত্ৰ-ছাত্ৰীৰ উপৰিও পুৰণি ছাত্ৰ-ছাত্ৰীসকলেও উপস্থিত থাকি আদৰণি অনুষ্ঠানৰ বিভিন্ন কাৰ্যক্ৰমণিকা সহযোগ কৰে শেষত ছাত্ৰ একতা সভাৰ মালিনা ইংটিপিয়ে শলাগৰ শৰাই দিনজোৰা অনুষ্ঠানিক অন্ত পৰে মংগল ইংহি ৰিপৰ্ট কাট নিউজ গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ উদ্যোগত শনিবাৰে পাহাৰীয়া জিলাৰ সদৰ ডিফু চহৰ ডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়
দেশ তথা ৰাজ্যৰ অন্যান্য অংশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো সম্প্ৰতি শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ বৃদ্ধি পাই অহাৰ ভয়াৱহতাৰ কথা চিন্তা কৰি ডিফু চহৰৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে। সভাত উপস্থিত জিলা চাইল্ডলাইনৰ জিলা সমন্বয়ক বুলু তেৰাঙে CWCৰ ইনষ্টিটিউচনেল কেয়াৰৰ জিলা সুৰক্ষা বিষয়া বঞ্জিত শৰ্মাই চাইল্ডলাইনৰ বিশেষত্ব আৰু কৰ্মপন্থাৰ বিষয়ে বহলভাৱে উপস্থিত ৰাইজৰ আগত ব্যাখ্যা কৰে। সমন্বয়ক বুলু তেৰাঙে 14 বছৰৰ তলৰ শিশু শ্ৰমৰ আইনী অপৰাধ আৰু 14ৰ পৰা 18 বছৰলৈ শিশু সকলোকো গধুৰ কাম কৰিবলৈ দিয়াটোও আইনৰ দৃষ্টিত অপৰাধ বুলি কোৱাৰ লগতে তেনে শিশুক কেৱল লঘু কামেৰে অনুশীলন কৰাব পাৰে বুলি যুক্তি প্ৰদৰ্শন কৰে। কেনেকৈ আছে কি খাই আছে আপোনালোকে ভাবিছে কিবা চব্জি বেলে বেয়া হৈ যাব হয় না বেচিব পৰা নাই পেলাই গৰু ছাগলীক দিয়া মানে আপোনালোকে আমাক দি দিব লাগিলে আমি যাই পেলাই লাগিলে সিহঁতক দিয়ে আপোনালোকৰ খৰচা নাই দি যাবলৈ তেতিয়া আমি আমাৰ খৰচত দি থৈ সেইটো আমি খালি আমাক ফোন কৰিলে হ'ল ইমানটো সহায় পাম নেকি আমি পাব না কাপোৰো আমাকে দি দিব আমাক দি দিব বা আমাৰ বজাৰ কমিটিৰ চাৰিম আছে প্ৰেচিডেণ্টো আছে বা বিপিও আছে আমি ডিছকাছ কৰিম মিটিঙৰ পিছত সিহঁতে কালেক্ট কৰি দিওঁ। এই ক্ষেত্ৰত চাইল্ডলাইনৰ 1098 নম্বৰত ফোন কৰিও ৰাইজে নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে। এনে ক্ষেত্ৰত অভিযোগকাৰীৰ নাম গোপনে ৰখা হয়। কাৰ্বি আংলঙতো অভিভাৱকৰ ইচ্ছা আৰু বিভিন্ন সামাজিক অনগ্ৰসতাৰ বাবে পৰোক্ষভাৱে এতিয়াও শিশুশ্ৰম বাল্য বিবাহ আৰু মানৱ সৰবৰাহৰ দৰে ভয়াৱহ কাম সংঘটিত হৈ আছে যদিও সকলোৱে নীৰৱ দৰ্শক হিচাপে লক্ষ্য কৰি আহিছে। এইবোৰ প্ৰতিৰোধ কৰিবলৈ ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে বিষয়াগৰাকীয়ে। আনহাতে চাইল্ডলাইনৰ আশ্ৰয়ত থকা শিশুৰ বাবে পুৰণা কাপোৰ চেণ্ডেল আৰু খাদ্যবস্তু শিশুসকলক দিবলৈ আহ্বান জনাইছে বিষয়াগৰাকীয়ে। উল্লেখ্য আজিৰ সজাগতা সভাত ক্ৰমে জিলা সমন্বয়ক বুলু তেৰাং চাইল্ডলাইনৰ সুৰক্ষা বিষয়া বঞ্জিত শৰ্মা ডিফু নগৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰাজ ইংটি গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি বীৰেন ৰংপি চাৰিম টকবি লিগেল সেলৰ কিৰি টিছো KSYCৰ সভাপতি বিপুল টিছো উপসভাপতি সঞ্জয় টিমু আৰু KSOৰ সাধাৰণ সম্পাদক ৰিচাৰ্ড ইংটি উপস্থিত থাকে। ৰাজ্য সমগ্ৰ জিলাৰ লগতে কাৰ্বি আংলঙতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব অহা অক্টোবৰ মাহত। এই লৈ বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত হৈছে। কিন্তু এনে সময়তে পৰিষদীয় ধনশিৰি সমষ্টিৰ অন্তৰ্গত ধনশিৰি প্ৰাথমিক ইংৰাজী বিদ্যালয় পৰ্যাপ্ত শিক্ষক নথকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। হয়, এই ঘটনা ঘটিছে ধনশিৰিত। ৰেলৱে লাইনৰ দাঁতিকাষৰীয়া অঞ্চলত পট্টা থকা মাটিৰ ওপৰতে একাংশই উলিয়াই লৈছে নতুন পট্টা। ই কেনেকৈ সম্ভৱ আৰু কেনেকৈ ভূমি আৰু ৰাজহ বিভাগে দিব পৰা পট্টা থকা মাটিৰ ওপৰত পট্টা কথাটো ধনশিৰিবাসীৰ মুখেৰে শুনক। একো আমাৰ পৰা কনচাৰ্ণ লোৱা নাই, একো লোৱা নাই, আমি কমো নাপাওঁ একো নাপাওঁ। ফিটৰে জোখ মাপ কৰি পিনে এইফালে মেটি পাট্টাৰ ওপৰত ডুপ্লিকেট মেটি পাট্টা কৰি কম্পেনচেশ্যন উলিয়াই খাইছে। তাৰপিছতে আহি আমাৰ কঁঠালগুৰি ৰাইজৰ ফিল্ড অৰ্থাৎ খেল গ্ৰাউণ্ড এইটো মানে পাইফৰ্চ অকুপাইড কৰি সিহঁতে খুটি কাঢ়িছিলে, কিন্তু আমি খুটাটো উঠাই দিয়াৰ কাৰণে আজি সিহঁতে আহি আকৌ চোৱাৰ পিছত আমি গোটেই ৰাইজে মিলি মহিলা পুৰুষ চব মিলি আটাইকেইটাই আহি চব লেণ্ড কিবা ৰেফাৰী অফিচাৰ মানুহ আহি ৰেলৱে মানুহ আহি চবক ওচৰত আমি হেৰি কৰি দিলোঁ ফিল্ড আৰু আমাৰ এই কঁঠালগুৰি ৰাইজৰ মন্দিৰ শীতলা মন্দিৰ আৰু কালী মন্দিৰ। এইটো আমি চৰকাৰী কাম কৰা মই হয় শ্ৰী শৱন ডিফুচা, মই একো কম নাপাওঁ, ৰাইজেও কম নাপায়। সিহঁতে মানে আমাক কোনো নজনোৱাকৈ মনে আহি এই কামটো কৰি গ'ল। পাটাৰ ওপৰত পাটা কোনে বনাইছিলে? পাটাৰ ওপৰত পাটা বনোৱা আছে, দুটা কেছ আছে। এটা কেছ হৈছে পাটাৰ ওপৰত, দুটা কেছ আছে পাটাৰ ওপৰত পাটা বনোৱা। এইটো হ'ল মানে আমাৰ লেণ্ড এণ্ড ৰেভিনিউৰ ৰেকৰ্ডৰ চিটাবহীৰ ৰেকৰ্ডত মানুহৰ নাম কাটি কিনি বেলেগৰ নাম দি দিছে। আৰু এজ পাৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ পাটা কেঞ্চেল হ'ব নোৱাৰে, কিন্তু আমাৰ অফিচাৰবিলাকে ইনভেলিড ৰিজন দি মানুহৰ পাটা কাটি
তাৰ বেলেগৰ নাম ভৰাইছে অনলি ৰেলৱে কম্পেনচেশ্যন পইচা খাবলৈ এইটো হ'ল আপোনাৰ চিটা বহীৰ ৰেকৰ্ড এইবিলাক য'ত মানে আপুনি চাব পাৰে ওচৰতে গৈ এইটো চাব ইয়াতে হোৱাইটনাৰ দি মুচি বেলেগৰ নাম লিখিছে এইবিলাক ইলিগেল কাম চলি আছে লেণ্ড এণ্ড ৰেভিনিউ অফিচত আচ্ছা আপোনালোকে এতিয়া কি কৈ আছে কি ক'ব বিচাৰে যেনেকা পাতাৰ ওপৰত পাতা বনাইছে আমি এইটো বিষয়ত আমি RTI কৰিছো কিন্তু RTIৰ একো ৰেছপন্স নাই পোৱা প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগে আমি ৰেছপন্স RTI কৰিছো কিন্তু আমি একো ৰেছপন্স নাই পোৱা এতিয়ালৈকে আমাক সব ডাৰ্কনেছত ৰখা গৈছে আমাক একো কোৱা নাই কিমান চেংচন হৈছে পইচা কাক কিমান কম্পেনচেশ্যন দিছে এইবিলাক আমাক একো জনোৱা নাই মানে একচুৱেল এফেক্টেড লেণ্ড অনাৰ্ছক মানে পুৰা ডাৰ্কনেছত ৰখা গৈছে আৰু সিহঁতে খুচি কৰি সব মাটি চাটি কাঢ়ি লৈছে আৰু এইবিলাক চাব পাৰে আপোনালোকে নাম চাম সব মানে বেলেগ বেলেগ কৰি দি দিছে এইটো পাতাৰ ওপৰত পাতা পোনাটো কম্পেনচেশ্যন ৰেলৰ কম্পেনচেশ্যন পাবলৈ এই বিচাৰিছে কাৰণে মানে পাতাৰ ওপৰত পাতা বনাই দিলে এতিয়া যোনে অৰিজিনেল যোনৰ পাতা আছে সেই যোনবিলাকে কি কয় এতিয়া ৰাইজে কি কয় আমি যদি আমাক লাগে আমি মানে অৰিজিনেল পাতা প্ৰডিউচ কৰিব পাৰো কিন্তু মানে মানুহে ডুপ্লিকেট পাতা বনাই এতিয়া এইটো দি ক্লেইম কৰিছে ৰেলৱেৰ মাটিটো সেইকাৰণে আৰু যদি আমি FIR ফাইলো কৰো তেতিয়া একো একশ্যন নোলোৱা হয় আৰু সেই বুলি আজি মানে আমি মিডিয়াৰ আগত ক'বলগীয়া হৈছে আনহাতে এই সমস্যা সীমাংসাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ বিষয়া দিলীপ তেৰাং SK আস্তিক তেৰাঙৰ সহিত বিভাগীয় এটা দলে 26 ছেপ্টেম্বৰৰ দিনা উক্ত স্থানত উপস্থিত হয় যদিও তথাকথিত মাটিৰ মালিকে মাটি জোখমাপৰ বাবে অনুমতি নিদিলে ইপিনে যিডোখৰ পট্টা থকা মাটিৰ পুনৰ পট্টা কৰিছে ৰীতিমতে উক্ত এলেকা গাঁওবুঢ়া অনুমোদন সাপেক্ষে হয় যদিও গাঁওবুঢ়াগৰাকীয়ে এই ক্ষেত্ৰত কোনো খবৰ নোপোৱাৰ কথাহে সাংবাদিকৰ আগত ব্যক্ত কৰে ইছ্যু কৰাটো অলপ দিগদাৰ কিন্তু মানে ইয়াত কি হৈছে এটা কেছ দেখা গৈছে য'তে মানে এজন ট্ৰাইবেল মানুহৰ ST হিলছ মানুহৰ মাটিটো কাঢ়ি এজন নন ট্ৰাইবেলক মানে পাট্টা ইছ্যু কৰা হৈছে আৰু যেতিয়া সেইজন মানুহে কমপ্লেইন কৰিব গৈছে লেণ্ড ৰেভিনিউত তেখেতৰ কমপ্লেইনটো নাই শুনা আৰু সেই বুলি মই ভাবিছোঁ আমাৰ কনষ্টিটিউশ্যনতে লিখা আছে যে মানে আমাৰ 6th শেডিউল এৰিয়াত নন ট্ৰাইবেলৰ মানে একো অধিকাৰ নাই পাট্টা পাবলৈ সেইটো মই বুজোঁ কিন্তু মই সুধিব খুজিছোঁ আমাৰ কনষ্টিটিউশ্যনক কি মানে এইটো ৰুলটো মানে ইয়াত ব্ৰেক কেনেকুৱা হৈছে আৰু মানে এজন নন ট্ৰাইবেলক কেনেকুৱা পাট্টা দিব পাৰিছে বুলি মই এটা কুৱেশ্যন পুট ফৰৱাৰ্ড কৰিছোঁ ধনশিৰি একাংশ সচেতন ৰাইজৰ অভিমত যে ৰেলৱে বিভাগৰ পৰা ক্ষতিপূৰণ পোৱালৈকে ইয়াৰ দালাল চক্ৰ সোমাই পৰিছে অৱশ্যে উক্ত দিনা ধনশিৰি আৰক্ষী এটা দল সেই স্থানত উপস্থিত হয় বিষয়টো চালিজাৰি চোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ধনশিৰিৰ পৰা বিশেষ প্ৰতিবেদক কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ